মনে নপৰো কওঁ তোমাৰ চৰণ মনে সদায় নেৰো কওঁ। কৃষ্ণ ইয়াত বিষয় আমি এতিয়া বিষয় বুলি কওঁতে এই ইন্দ্ৰিয়ৰ ভোগ বসানটোকে ভাবি থাকোঁ, কিন্তু আমাৰ ভাগৱতে সিদ্ধান্ত দিছে বিষয় কাক বোলে কৰ্মেন্দ্ৰিয় বৃত্তিৰ বিষয় যোগ জল্পন শিল্পন গতি বিসৰ্গ সম্ভোগ দশেন্দ্ৰিয় বিষয় বাসনানুপজয় মনে যিটো আৰ্যে তাক ভুঞ্জি কৰে ক্ষয় মনতেহে জাগে যিটো বিষয় বাসনা নানা দেহ ধৰি জীৱে কৰে আৰোহণা 11 ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগ দেহ বুলি আকৌ জানিবা নিশ্চয়। এয়া হ'ল আমাৰ কৰ্মেন্দ্ৰিয়ৰ 5টা বিষয় আছে জল্পন শিল্পন গতি বিসৰ্গ সম্ভোগ। তাৰপৰা আৰু জ্ঞানেন্দ্ৰিয়ৰো 5টা বিষয় আছে ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ। এই 10 প্ৰকাৰ বিষয়ে মনতহে উপজে। আপুনি দেখিবলৈ মন যাব লাগিব, শুনিবলৈ মন যাব লাগিব, নহ'লে দবা বজালেও নুশুনে যদি মনটো নিদিয়ে। গতিকে এই মনটো আকৌ আপোনাৰ জিভাই আস্বাদন কৰিবলৈ মন যাব লাগিব, ৰসটো তিতা নে টেঙা নে জ্বলা মনে কৈ দিব জ্বলা। গতিকে এনেধৰণৰ গতিকে দশেন্দ্ৰিয় বিষয় বাসনানুপজয় মনে যিটো আৰ্যে তাক ভুঞ্জি কৰে ক্ষয়। এই যে কৰ্মেন্দ্ৰিয় বিষয়কেইটা জল্পন শিল্পন গতি বিসৰ্গ চাব দেই। আপুনি পকা সুন্দৰ আম এটা দেখিলে, দেখাৰ লগে লগে যিটো দৰ্শন দেখাৰ লগে লগে আপুনি জল্পনা কল্পনা কৰিব ইয়াক কেনেবাকৈ আনি খাব পাৰি নেকি। জল্পন যেতিয়া জল্পন কল্পনা কৰিব জল্পন তেতিয়া ৰূপ দিব, আনিবলৈ যাব তেতিয়া শিল্পন হ'ব, শিল্পন হ'লে তাৰপিছত তাৰ লগতে গতি হ'ব, আপুনি যাবই। গতি হ'ল, গতি হোৱাৰ লগে লগে আনি পেলাই যেতিয়া সম্ভোগ কৰিলে তাৰপৰা এটা বিসৰ্গ নতুন এটা সৃষ্টি হ'ব, তাৰ ফলত আপুনি শক্তি পাব পাৰে। যদি কেনেবাকৈ ধৰা পৰিছে বা লোকৰ ঘৰৰ বস্তু এটা চুৰ কৰি তেতিয়া আপুনি দেখিলে চকুৱে গ'ল ভৰি দুটাই, আনিলে হাতে, খালে জিভাই, কিন্তু দুখ মাৰ খাওঁতে পিঠিটো পাতি দিলে, পিঠিটোহে মাৰিব বা কলা ফুটত মাৰিলে। গতিকে এনেধৰণৰ বিষয় ভোগবোৰ আমি এই ক'ত হয়। গতিকে এই লিংগদেহ 11 ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগদেহ বুলি আকৌ জানিবা নিশ্চয়। গতিকে আমাৰ শৰীৰ 3 প্ৰকাৰ কাৰণ দেহ, ভৌতিক দেহ আৰু লিংগদেহ। লিংগদেহটো গমেই পালে নহয়, 5টা কৰ্মেন্দ্ৰিয় বৃত্তিৰ লগত মানে 11 ইন্দ্ৰিয় আৰু 5টা কৰ্মেন্দ্ৰিয় জল্পন শিল্পন গতি আৰু হ'ল 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় আৰু মন। এই গোটেইকেইটাক একেলগে গোটাই লিংগদেহ বোলে। লিংগদেহ ভগ্ন ভৰিলে ভৌতিক শৰীৰ পৰে। গতিকে এই ভৌতিক শৰীৰ হ'ল 24টা পদাৰ্থৰে গঠিত আমাৰ যিটো এই নৰ শৰীৰ, এইটো হ'ল ভৌতিক দেহ। এই ভৌতিক দেহটো কেতিয়া বিনাশ হ'ব? যেতিয়া আমি প্ৰতিটো ইন্দ্ৰিয় বৃত্তি বিষয়ৰ পৰা ঈশ্বৰমুখলৈ কৰিম, কাণেৰে সদায় হৰি কথা শুনিবলৈ উদ্গ্ৰীৱ হ'ম, আপুনি হস্তে ভগৱন্তৰ কৃত্য কৰিম, চক্ষুৱে ভকতক বা সমস্ত জীৱক ঈশ্বৰৰূপ দেখিম, নাকে ভগৱন্তৰ হৰিপদ তুলসী এনেকুৱা বায়ু যেতিয়া ঘ্ৰাণ ল'ম, জিভাই ভগৱন্তত অৰ্পিত শুদ্ধ সত্য দ্ৰব্যৰ বাহিৰে অন্য দ্ৰব্য সেৱন নকৰিম, মুখেৰে ভগৱন্তৰ নাম ল'ম, চালে ভকতক আলিংগন কৰি ভগৱন্তৰ কথা ৰোমাঞ্চিত হ'ম, পদে ভগৱন্তৰ এনেকুৱা ক্ষেত্ৰলৈ গমন কৰিম, শিৰে ভগৱন্তক সেৱা জনাম। এই যিটো ভকতক সেৱা জনাম, এই যিটো ইন্দ্ৰিয় বৃত্তিবোৰ যেতিয়া বিষয়মুখী বা ঈশ্বৰমুখীলৈ হোৱাৰ লগে লগে আপোনাৰ লিংগদেহ মৃত্যুৰ সময়ত আপোনাৰ হা পুত্ৰ ভাৰ্যা নাহে, হে কৃষ্ণ হে নাৰায়ণ এনেধৰণৰ ভাৱনা হোৱাৰ লগে লগে আপুনি লিংগদেহ ভগ্ন হৈ যোৱাৰ ভগ্ন হোৱাৰ লগে লগে আৰু আপুনি আৰু দেহ ধৰিব নালাগে, পঞ্চভৌতিক দেহ। এই মায়াতনো ধৰাৰ লগে লগে আপুনি এটা বিশেষ কাৰণত আহিছিল। এই পঞ্চকোষী জীৱ মানুহে এই বিশেষ কাৰণটি হ'ল যে আমি ভগৱন্ত প্ৰাপ্তিৰ কাৰণেহে ভাৰতবৰ্ষ নৰতনু কলিযুগ ৰাম নাম এই 4 সংযোগৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী যদি হ'ব পাৰোঁ আমি তেহে আমি ভৱ সংসাৰ তৰিব পাৰিম। গতিকে এনেধৰণে এটা সুন্দৰ যিটো কাৰণ দেহ এই সফল কৰিবৰ কাৰণে আমাৰ ভাগৱতে ব্যৱস্থা দিছে। সেইকাৰণে আমি খুব নিষ্ঠাৰে খুব কায় বাক্য মানে নিশ্চয় কৰি আমি এই কথাখিনি